ৰাধে কৃষ্ণ। ভগবদ গীতাৰ চৰম উপদেশ কি? সকলো ধৰ্ম পৰিত্যাগ কৰি কেৱল মোৰ শৰণাগত হোৱা। পৰম সুহৃদ পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত জীৱসত্তাৰ এই আত্মসমৰ্পণেই হ'ল ভগবদ গীতাৰ চৰম উপদেশ। কিয়নো প্ৰতিটো জীৱসত্তা স্বৰূপত ভগৱান শ্ৰীকৃষ্ণৰ নিত্য দাস আৰু ভক্তি হৈছে ভগৱানৰ প্ৰতি জীৱৰ অন্তৰত থকা শাশ্বত দিব্য ভাল পোৱাৰ অভিব্যক্তি, জীৱৰ নিত্যবৃত্তি। এই বৃত্তি সকলো জীৱৰ অন্তৰত সুপ্ত অৱস্থাত আছে। ভগৱানৰ প্ৰতি আমাৰ সুপ্ত হৈ থকা ভাল পোৱাৰ বিকাশ কৰাই মানুহৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য। তেতিয়াহ'লে মানুহে জীৱনৰ পূৰ্ণতা অৰ্জন কৰিব পাৰিব, জীৱনৰ উদ্দেশ্য সফল হ'ব। হৰে কৃষ্ণ, হৰে কৃষ্ণ, হৰে কৃষ্ণ।